গাৰ ৰং বা স্কিন কালাৰক লৈ আমাৰ সমাজত অতীজৰে পৰা বৈষম্য কৰা দেখা যায়, বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত। যদি কাৰোবাৰ ঘৰত কন্যা সন্তান জন্ম হৈছে আৰু যদি তাইৰ স্কিন কালাৰটো হোৱাইট নহয়, ব্ৰাউন হয়, ঘৰ বা পৰিয়ালৰ মানুহখিনিতকৈ ওচৰ চুবুৰীয়াহে বেছি চিন্তা হয়। এই ছোৱালী মানুহ বগা হ'ব লাগে, নহ'লে পিছলৈ বিয়া বাৰু দিবলৈ অসুবিধাত পৰিব লাগে অ'। মানে ছোৱালী এজনী ক'লা ৰঙৰ হৈ জন্মগ্ৰহণ কৰাটো যেন এটা অভিশাপহে। আজিকালি প্ৰায় কম বয়সীয়া ছোৱালীবোৰে সস্তীয়া স্কিন হোৱাইটনিং ক্ৰীম ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়, যিবোৰৰ বহুত বেছি ছাইড এফেক্ট থাকে, যাৰ বিষয়ে তেওঁলোক অৱগত নহয়। মই এদিনাখন ছোৱালী এজনীক মাকৰ সৈতে আহি দোকানৰ পৰা স্কিন হোৱাইটনিং ক্ৰীম এটা কিনি থকা দেখা পালোঁ। মই ক'লোঁ যে এইবোৰ লগাব নাপায়, স্কিনত বহুত সমস্যাই দেখা দিব পিছলৈ। মাকজনীয়ে ক'লে, আজিকালি ক'লা ছোৱালীক কোনেনো পচন্দ কৰে, কিমানেনো গুণ চাই বিয়া পাতে, দেখাত ধুনীয়া হ'ব লাগিব, সেয়ে লাগিলে স্কিনৰ ওপৰৰ অংশ উঠিয়ে যাওক। সেইবোৰ ভাবি লাভ নাই, আজিকালি চবেই লগায়। মই চুপ হৈ গ'লোঁ। কথাটো পিছে সঁচা। আজিকালি ৰূপেনো কি কৰে, গুণেহে সংসাৰ তৰে, সেই বচনবোৰ নাই। সেয়ে হয়তো স্কিন হোৱাইট কৰাৰ ইমান আগ্ৰহ। আচলতে ধুনীয়া শব্দৰ সংজ্ঞানো কি? দেখাত বগা মানে ছোৱালীজনী ধুনীয়া। সাধাৰণতে আমি দেখাত বগা ছোৱালীজনীক ধুনীয়া বুলি কওঁ। বাহ্যিক আৰু আভ্যন্তৰীণভাৱে ধুনীয়া হোৱাৰ যিবোৰ গুণ, সেয়ানো আমি কিমানজনে বিচাৰ কৰোঁ। কোনোবাই এদিন মোক ক'লে, আপুনি যে কয় স্কিন হোৱাইটনিং ক্ৰীমবোৰ স্কিনৰ কাৰণে বেয়া, এক্ট্ৰেছবোৰ কেনেকৈ বগা হ'ল, যেনে কাজল, বিপাশা বাসু? কথাটো ঠিকেই, কিন্তু আপুনি মই কাজল, বিপাশা বাসুৰ নিচিনা এক্সপেঞ্চিভ স্কিন ট্ৰিটমেণ্ট কৰিব পাৰিম জানো? যদি কৰিব পাৰে তেতিয়া যিমান মন যায় স্কিন হোৱাইটনিং ক্ৰীম লগাওক, কিন্তু আপুনি আমিবোৰতো এইবোৰ কৰিব নোৱাৰোঁ। গতিকে আমি আমাৰ স্কিন কালাৰ যেনেকুৱাই নহওক তাক লৈ সুখী থকা দৰকাৰ। আৰু যিসকলে ক'লা ছোৱালী এজনীক তুচ্ছ-তাচ্ছিল্য কৰে, তেওঁলোকে বুজিব লাগে, সৃষ্টিকৰ্তাৰ সৃষ্টিৰ প্ৰত্যেকজন মানুহেই ধুনীয়া। আপুনি আৰু মইতো নিজ ইচ্ছামতে কাকো ঘৰ দিব নোৱাৰোঁ। গতিকে গাৰ ৰঙক লৈ জাজ কৰাৰ অধিকাৰো আমাৰ নাই। মই বহুত ছোৱালীক দেখিছোঁ, শিক্ষিত হৈও যেতিয়া নিজৰ গাৰ ৰঙৰ কাৰণে কোনোবাই অপছন্দ কৰে, কোনোবাই কটু কথা শুনায়, তেওঁলোক ভাগি পৰে। তেওঁলোকে নিজৰ গাৰ ৰংটোক অভিশাপ বুলি ভাবে। আহকচোন আমি নিজকে সলনি কৰোঁ, নিজৰ চিন্তা ভাৱনাবোৰক সলনি কৰোঁ, গাৰ ৰঙৰ ওপৰত কাৰোবাক জাজ কৰা বন্ধ কৰোঁ। নিজকে নিজে ধুনীয়া বুলি স্বীকাৰ কৰক। আপোনাক সৃষ্টি কৰাজনে আপোনাক ধুনীয়াকৈয়ে বনাইছে। নিজৰ চেল্ফ কনফিডেন্সক কেতিয়াও হেৰাই যাব নিদিব। বাকী কুছ তো লোগ কহেংগে, লোগোं का काम है कहना। গতিকে নিজৰ ওপৰত নিজে বিশ্বাস ৰাখক আৰু সুখী থাকক। যদি মোৰ ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে তেতিয়া মোৰ পেজটো ফ'ল' কৰি দিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেন্তে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।